অঘাইটং মানে অঘাইটং টিম মানে বনিলে ই জোৰজবস্তি সোমাইছে ডকাইত শিল্পী ই চিনেমাত নাছিলে এইফালে ই কৈছে দাদা মই থাকিম চিনেমাত মই বোলো হ'ব দে তোৰ কাৰণে কেৰেক্টাৰ এটা উলিয়াব লাগিব তাৰমানে খালি তোৰ মানে চিনেমাখনত মানে চব ঘূৰাব লাগিব মই চব ঘূৰাব লাগিব বুলি কৈছোঁ চব মানে এফালৰ পৰা চব ঘূৰাব লাগিব গোটেই মানে মোৰ চচৰ কথা কৈছোঁ এইবিলাক বোধা তোক সদায় এনেকৈ দেখি আছতো তো তাত মোৰ লগত মানে বেলেগ হ'ব লাগিব ন হয় নাই বাৰু খুৰাম আচলতে ইয়াক মানে কি ইয়াক মই বৰ ভাল পাওঁ ইয়াক সেই জোনাকী জল বুলি কৈছে যে কথাটো সেইটোৱে তাক মই তেতিয়া প্ৰথম লগ পাইছিলোঁ ইমান ভাল এক্টৰ আৰু তাৰমানে কি ইমানে মানে চিৰিয়েল কৰি কৰি চেছ হৈ গৈছে তাৰপৰা উদ্ধাৰ হ'ব লাগেতো অকল গোটেই জীৱন যদি চিৰিয়েলেই কৰি থাকে নহ'ব নহয় অঁ চিনেমা কৰিব লাগিব বেলেগ কাম কৰিব লাগিব নাটক কৰিব লাগিব কিবা কৰিব লাগিব চ' ইটছ এ হিউজ প্লেটফৰ্ম মস্ত প্লেটফৰ্ম প্ৰকাণ্ড এখন প্লেটফৰ্ম চ' সেইকাৰণে তাক মই উদ্ধাৰ কৰি লৈ বিচাৰিছোঁ সেইকাৰণে তাক গোটেই চব ঘূৰাই দিব বিচাৰিছোঁ গোটেই মতা মানুহৰ কাঞ্চনজংঘাত মই টকলা আছিলোঁ নেক্সট চিনেমাত সি টকলা হ'ব মোৰ চলি থাকিব মতা মানুহৰ চবতকৈ নাকটো ইম্পৰ্টেণ্ট সেইকাৰণে আণ্ডাৰলাইন থাকে এডাল এইবাৰ সহায় দিব দাদাই তথাপি আমাৰ ভাল লাগিছে যে দাদাৰ লগত সেইডাল মই উৰাই দিম যে সেইটোৱে কৈছোঁ কিন্তু আমাৰ কাৰণে সঁচাকৈ ভাল লাগিছে যে দাদাৰ চিনেমাখনত যে আমাক ভাবিছে এতিয়া আমি কিমান ভালকৈ কৰিব পাৰোঁ সেইটোহে কথা হয়নে বাৰু আপোনালোকৰ ভাল লাগিছেনে বহুত ভাল লাগিছে হয় মই থকা কাৰণে ভাল লাগিছেনে দৌৰি চাম অঘাইটং কম তই ক'বা সোমালি বে তই নাছিলি কাষ্টত দাদা বহুত এনেই ই বদমাচি ই কৈছে মই সোমামেই মই চিনেমাখন থাকিম মানে তেনেকৈ চিনেমা শুনিব মই কৰিমেই মই লাগিলে কেমেৰা আগতে দৌৰি থাকিম কেমেৰা ৰ'ল হোৱাৰ পিছত মই এনেই দৌৰি দিম এটা সময়তো ৰাখিব ন অঁ মই দাদাই আমাৰ অসমীয়া গান গালে ইংলিছ গালে মই এটা গাওঁনে মই দাদা পাৰ্মিশ্যন লৈ দাদাই কৈছে গাচোন তই সহযোগ কৰিব অ' লিলি অ' লীলা উইচ বিচমিচিলি কি আম্মা উই গেলু ইলেলা স্কেৰো ফিল গেলে বি হাম্মা অ' লিলি বুজি পাইছেনে নাই পোৱা মই বুজি পোৱা নাই আপোনালোকে ক'ৰ পৰা বুজি পাব মই কিন্তু বুজি পাইছোঁ অকণ অ' লিলি অ' লীলা এবাৰ লিলিক মাতিছে এবাৰ লীলাক মাতিছে লিলি লীলা দুটা কেৰেক্টাৰ আছে মাতিছে লাষ্টত কৈছে শুই গ'লা মানে কি লিলি আৰু লীলা দুইটা শুই গ'ল মই জুবিতাক লৈ এনেই এটা মই ভাবিছোঁ জুবিনা তুমি আমাৰে ये अथनी दिशा हाथ चापड़ी दी नहीं देखो कितना अच्छा गाया वो हाथ चापड़ी मार दिया थैंक यू जुबिना তুমি আমারে ও লুকায়া সা দেখা নেদা ওই খাল খুলির ভিতরে হয়েছে না এই মানে স্কেলটো জুবিনা শুনা লৈ খোজো গোটেই মানে মই এটা গান লিখি থৈছোঁ এইটো দাদাক কোৱা নাই আজি মানে দাদাই গাবলৈ মোৰ সপোন আছে নিজেতো গাব নোৱাৰোঁ মোৰ গান এটা মই এঠাকে লিখি দিছোঁ যে দাদাই গাই দিয়ে দেই মই গাই দিওঁনে চেষ্টা মই এটা দাদাই গাব মানে মই দাদাক দিয়া নাই যদি গাই দিয়ে মই উদ্ধাৰ হ'ম
ঐ বাটে ঘাটে সতৰটো মইনা ঘূৰিছে ঐ তোমাৰ পিছত বহুত ল'ৰা মইনা লাগিছে ঐ চকী কাপোৰ ভিলেনে টনা দি মইনা টানিব ঐ টনা হাজোৰা লাগিব তোমাক লৈ মোৰ লাগিব তোমাক লৈ মোৰ লাগিব যে বাটে ঘাটে সতৰটো মইনা ঘূৰিছে তোমাৰ পিছত বহুত ল'ৰা মইনা লাগিছে চকী কাপোৰ ভিলেনে টনা দি মইনা টানিব টনা হাজোৰা লাগিব তোমাক লৈ মোৰ লাগিব তোমাক লৈ মোৰ লাগিব যে ঘুচিয়াই মইনা সৰাই দিম ওপৰৰে পাৰি মইনা তাকে ৰাই দিম ঘুচিয়াই মইনা সৰাই দিম ওপৰৰে পাৰি মইনা তাকে ৰাই দিম চম্পকা আমি নদৰে মইনা সোমাম গৈ দগহৰা যাই কৰিম গৈ দগহৰা যাই কৰিম গৈ থাকিম তোমাৰ হিৰনো থাকিম তোমাৰ হিৰনো এইটো বিহু প্ৰগ্ৰাম নহয় নাই বিহু প্ৰগ্ৰাম নহ'লেও মই দাদাক বাৰু শুনালো মানে ভাল পাইছেনে কিন্তু এটা কথা কওঁ ই ভাল গায় কিন্তু বঢ়িয়া অকণমান বজাই দিয় নেক্সট এলবামত ইয়াক ল'ব পাৰি ন পাৰি ইয়াক গোৱাব পাৰি চিনেমা এফালে চলিব সি গান অকলে এফালে গায় মানে দাদাই আপোনালোকে নুশুনিলে দাদাই বেলেগ এটা কথা ক'লে দাদাই বা কৈ দিয়ক নাই চিনেমাত বেলেগ কথা এক্টিঙৰ বাহিৰে কি কৰিব পাৰে এবাৰ কৈ দিয়ক দাদা প্লিজ তই ভাল গাৱ তইতো গোৱাম মই বহুত বহুত ধন্যবাদ দাদা এটা কথা এবাৰ আমি চোৱাইছিলোঁ আমি বাবা এজনক চোৱালোঁ বোলে আমাৰ অনুষ্ঠানত হাঁহে কিন্তু মানুহে ভালকৈ চাপৰি নবজায় কিয় হ'ব বাবাজনে ক'লে ঠাণ্ডা দিনত দৰ্শকে এনেকুৱা কৰে নে গৰম দিনত মই বোলো দুইটা ছিজনত কৈছে গৰম দিনত যদি কৰে সেইটো নধৰিব কাৰণ এখন হাত ব্যস্ত থাকে বিচনী মাৰি থাকে আৰু ঠাণ্ডা দিনত মানুহবোৰেতো এনেকৈ বহে মই বোলো আমি কি কৰিম এতিয়া কৈছে আপোনালোকে অনুষ্ঠান ভালকৈ কৰি যাব যিসকল দৰ্শকে অনুষ্ঠান ভাল পায় হাত চাপৰি নবজায় সেইসকলে অহা জনমত এনেকৈ হাত চাপৰি বজাব লাগিব থেংক ইউ হেৰি আপোনালোকৰ মহে কামোৰেনে কামোৰে কেতিয়াবা ভৰি এনেকৈ গেৱৰা তলত মহে কামোৰে দুটা মহে একেলগে অঁ কেতিয়াবা যদি দুটা মহে একেলগে কামোৰে ভৰিৰ তলত তেতিয়া ঘপকে মহ দুটা মাৰি নেপেলাব কাৰণ মহ দুটা বিয়া হৈ আপোনাৰ আশীৰ্বাদ ল'বলৈতো আহিব পাৰে হয়নে আৰু আপোনালোক সকলো ব্যস্ত মানুহ বিভিন্ন কৰ্মত ব্যস্ত মানুহ আপোনালোকৰ স্বাস্থ্যৰ যতন ল'ব গান শুনিব হাঁহিব খুলি আৰু এটা কথা মনত ৰাখিব বেছিকৈ আহাৰ গ্ৰহণ নকৰিব আৰু লঘোণেও নাথাকিব স্বাস্থ্য ক্ষতি হয় যদি বেছি ভোক লাগে খুব ব্যস্ত চুইংগাম এটা হ'লেও চুবাই থাকিব এটলিষ্ট পেটে ভাবিব যে ওপৰত হয়তো কি চুবাই আছে তললৈ নাহে দেখোন আপোনালোকে হাত দাঙিব লাগিব এইটো আমি যাওঁ হ'ল আকৌ গান গাব দাদা